নমস্কাৰ, মই নমিতা গগৈ। আপোনালোক সকলোকে স্বাগতম জনাইছোঁ নমিতা ভ্লগ এণ্ড কিটচেন চেনেলটোলৈ। আশা কৰোঁ সকলো ভালে আছে। মই আজি দেখাবলৈ লৈছোঁ ছাগলী মাংস কেনেকৈ বনালোঁ। আপোনালোকে চাব, ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। কোনে বনাই হোৱাৰ পিছত আপোনালোকক দেখাই লৈছোঁ। আৰু বনাবৰ বাবে লৈছোঁ ছাগলী মাংস, পিঁয়াজ কটা লৈছোঁ, আলু কটা, মান ধনিয়া পাত, আদা আৰু ৰচুন খুন্দা। প্ৰথমতে তেল পকাৰ পিছত এতিয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজ দি অকণমান লৰাই দিব, অকণমান ৰঙা পৰিবলৈ দিব লাগিব পিঁয়াজখিনি। আৰু এতিয়া এয়া নিমখ দিছোঁ। হালধি, নিমখ আৰু হালধি দিয়াৰ পিছত অলপ লৰাই দিছোঁ। এতিয়া ৰচুন আৰু আদা খুন্দা হৈছিলে সেয়া দি দিছোঁ। এতিয়া মাংসখিনি দি দিছোঁ ইয়াত। দিয়াৰ পিছত ভালকৈ লৰাই দিব। অলপ লৰাই দিয়াৰ পিছত এতিয়া দিছোঁ তেজপাত 2টা ভাঙি দিছোঁ আৰু লং 3টা দি দিছোঁ। লং আৰু তেজপাত দিয়াৰ পিছত ভালকৈ লৰাই দিছোঁ। অলপ দেৰিৰ পাছত আকৌ কটা আলুখিনি দি দিছোঁ। ভালকৈ লৰাই দিব, অলপ লাগি ধৰিব নহ'লে। এয়া কাশ্মীৰী মিৰ্চ দি দিছোঁ। আৰু এইখিনি মছলা আপোনালোকে যি মছলা দিয়ে, ইয়াত ধনিয়া পাউডাৰ, গৰম মছলা, তাৰপিছত আকৌ জিৰা গুড়ি তেনেকৈ দি দিলোঁ। তাৰপিছত আকৌ ৰেড চিলি দিছোঁ অলপ। সকলোখিনি দিয়াৰ পিছত আকৌ লৰাই দিছোঁ। অলপ দেৰি লৰাই দিয়াৰ পিছত ৰচুন খুটা অলপ থৈ দিছিলোঁ, ইয়াত দি দিছোঁ। দিয়াৰ পিছত এইফালে গৰম পানী, উতলাই থোৱা গৰম পানী আছিলে সেয়া দি দিছোঁ। বৰ বেছি পনীয়া নকৰোঁ, এনেকৈ দি দিছোঁ অলপকৈ। পানী বেছি হ'লে বৰ এটা ভাল নালাগিব, সেইকাৰণে পানী বেছিকৈ নাই দিয়া। এইফালে পানী শুকাই অলপ শাক ৰেডি হৈছেগৈ। এতিয়া দি দিছোঁ মান ধনিয়া পাতখিনি কাটি থোৱা। কেনেকুৱা লাগিছে কমেণ্ট এটা কৰি জনাব। আৰু এইফালে এয়া ভাত বাঢ়ি ল'লোঁ। লোৱাৰ পিছত এয়া বাতিত ছাগলী মাংস। ভিডিঅ'টো সকলোকে চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। আৰু এইফালে ধুনীয়াখন কাঁহীখন সজাই আপোনালোকক দেখালোঁ। দেখুৱাৰ পিছত এতিয়া খাবলৈ লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।